বৃহস্পতিবাৰে তিনিচুকীয়াত বিজেপি কৰ্মীৰ দ্বাৰা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ পুত্তলিকা দাহ। তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত হোৱা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙে বিজেপিত যোগদানৰ প্ৰস্তুতি চলোৱাৰ সময়তে বিজেপিৰ তিনিচুকীয়া আৰু ইটাখুলি মণ্ডলৰ তিনিচুকীয়াত প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। খবৰ এটা পাইছোঁ ৰাইজৰ পৰা বা কাৰ্যকৰ্তা জনালে যে প্ৰাক্তন বিধায়ক কংগ্ৰেছৰ RP সিং ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই শুনি পেলাই দুখ লাগিছে আৰু ৰাইজে কৈছে যে এই দুৰ্নীতিগ্ৰস্ত যে প্ৰাক্তন বিধায়ক তেখেতক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ খবৰটো ৰাইজে অন্ত ল'ব পৰা নাই আৰু ৰাইজে খুব এটা বিচলিত হৈছে যে এনেকুৱা একজন ব্যক্তি কিয় ভাৰতীয় জনতা পাৰ্টিৰ ভাল দিশা এটা দল ইয়াত নিষ্ঠা আৰু নীতি চলে এই দলত কিহৰ কাৰণে তাক আনিব লাগে। 15 বছৰ শাসনকালত তেখেতে দুৰ্নীতি পাহাৰ গঢ়ি তুলিছে। এই দুৰ্নীতি পাহাৰগ্ৰস্ত লোকক ভাৰতীয় জনতা পাৰ্টি জইন কৰাব নালাগে আৰু যি সময় তেখেতে বিধায়ক আছিল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ ওপৰত বহুত প্ৰচাৰ কৰিছিলে। ভাৰতীয় জনতা পাৰ্টিৰ দুটা মণ্ডল আছে, ইটাখুলি ব্লক মণ্ডল আৰু তিনিচুকীয়া সদৰ মণ্ডল। আমি দুয়োটা মণ্ডলে আজি প্ৰাক্তন বিধায়ক কংগ্ৰেছী ৰাজেন্দ্ৰ সিং ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বুলি কথাটো আমি গম পাইছোঁ আৰু সেয়েহে আমি অসন্তুষ্ট দুয়োটা মণ্ডলে, তিনিচুকীয়া সদৰ মণ্ডল আৰু ইটাখুলি ব্লক মণ্ডল। গতিকে আমি দুয়োটা মণ্ডলে আজি মিলিত হৈ আমি থানা চাৰিআলিতে তেখেতৰ RP সিং ডাঙৰীয়াৰ আমি প্ৰতিকৃতি দাহ কৰিছোঁ। जो तिनसुकिया की जो जनता है, तिनसुकिया की जो पब्लिक है, वो राजेंद्र सिंह के कार्यों का अगेंस्ट में भारतीय जनता पार्टी को वोट दिया है। उनका जो 15 साल का जो कार्यकाल था वो समाज विरोधी, वो हमारा तिनसुकिया विरोधी, वो प्रशासनिक विरोधी, उसके कारण जो यहाँ के लोग उनका विरोध में थे, उस विरोध के फलस्वरूप भारतीय जनता पार्टी को हमको वोट मिला है। तो जब पब्लिक जब उनका विरोध में है और ऐसे व्यक्ति को अगर हमारा पार्टी में आदर सत्कार किया जाएगा तो इनडायरेक्ट में यहाँ की तिनसुकिया का जनता का जो है अवहेलना होगा, ऐसा हमारा मानना है। और इसीलिए हम हाईकमान से अनुरोध करेंगे कि आप लोग सोच समझ कर निर्णय लें। इस तिनसुकिया के अंदर में आज हमारा MLA का एक अच्छा वातावरण है। तिनसुकिया में चारों तरफ विकास का काम हो रहा है, सड़कें बन रही हैं, नए जो है यहाँ पर हमारा मेडिकल आया है जो 15 साल में उनका समय में नहीं हुआ। इतना विकासमूलक काम हमारा तिनसुकिया का विधायक द्वारा किया जा रहा है और उस बीच में एक इस प्रकार का विधायक जो पहले था जिसने कुछ भी काम नहीं किया, वो आने से हमारा तिनसुकिया का यहाँ हम समझते हैं कार्यकर्ता में असंतोष होगा। तिनिचुकियार পৰা কৃষ্ণ কমল বৰাৰ रिपोर्ट 7S নিউজ।